মিলি যা অ' বঢ়িয়া মিলি গ'ল কি মিলি গ'ল হে B1617 থাৰ্ড ৱেভৰ ৰিয়েকশ্যন মিলি গ'ল হে কি ক ৰ চাবলৈ আহিছোঁ বাবা বঢ়িয়া B1617 আমাৰ বছে তোৰ ওপৰত বহুত ভাল পাব দেই বহুত ভাল কাম কৰিলি বহুত কষ্টৰ ফলত এইখিনি বনাইছোঁ কিন্তু দেই থাৰ্ড ৱেভটো আৰু সাংঘাতিক খাবলৈ গৈ আছে মানে পিছে এটা কথা B1351টো ক'লৈ গ'ল বাৰু চাউথ আফ্ৰিকানটো ক'লৈ বা গ'ল ৰাতিপুৱা দেখোন ওলাই গৈছিলে এতিয়ালৈকে অহা নাইচোন কিবা খবৰ কৰিছনে ক'ত কৰিলোঁ মইতো ইয়াতে বিজি আছিলোঁ দেখোন ক'লৈ বা গ'ল চিন্তা নকৰিবি কামত গৈছে চাগে আহি যাব হ'ব পাৰে ঐ সিফালে ছাৰ আহিছে ছাৰ আহিছে আহক ছাৰ আহিছে আহক মইতো আহিছোঁ কিন্তু তহঁতৰ কামখিনি হ'লনে নাই পিছে ছাৰ আপুনি চিন্তাই নকৰিব হৈ গৈছে কাম মানে থাৰ্ড ৱেভৰ কেমিকেল ৰিয়েকশ্যন হৈ গ'ল ছাৰ B1617 বনাই পেলালে বা বঢ়িয়া দেই এইটো বহুত ভাল খবৰ দিছা কিন্তু দেই তোমালোকে বঢ়িয়া একদম ফাটাফাটি খবৰ কিন্তু এইটো ছাৰ বহুত কষ্টৰ ফলত এইখিনি কৰিছোঁ কিন্তু দেই বঢ়িয়া পিছে এটা কথা B1351টো ক'লৈ গ'ল বাৰু নাজানো ছাৰ ক'লৈ বা ওলাই গৈছিলে ৰাতিপুৱাতে এতিয়ালৈকে অহাই নাই কিবা এটা চাগে নিশ্চয় আছে ইয়াতে লাইটবোৰ অফ হৈ থাকিলে মাই গড কি হৈছে বাৰু কোনে অফ কৰিলে লাইট নাজানো দেই কোনে অফ কৰিছে কোন আছ ইয়াতে ওলাই কোন আছ ওলাই মাই গড এইটো কি হে নাজানো ছাৰ ইয়াক খতমেই কৰি পেলাও নেকি তহঁতি 2 বছৰ ৰাজত্ব কৰিলি এতিয়া মই আহি গৈছো মই হৈছো ব্লেক ফাংগাছ কি ব্লেক ফাংগাছ আৰু তহঁতি আমাক উৰাবলৈ আহিছ মই তহঁতকে শেষ কৰিবলৈ আহিছো আৰু মোৰে এতিয়া গোটেই পৃথিৱীত ৰাজ চলিব তহঁতি কি ভাবি আছিলি 2 বছৰে তহঁতি ৰাজত্ব কৰি বহুত ডাঙৰ কাম কৰি দিলি কিন্তু নহয় এইবাৰ মোৰ ৰাজত্ব চলিব কি চাবি মই আহি গৈছো আৰু ময়ে হৈছো ব্লেক ফাংগাছ